Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলোৰে ভালে, মোৰ বৰ্তমান ভালে বাৰু। গৰম কেনেকুৱা লাগিছে কমচোন আপোনালোকে, মোৰতো অতি পাত গৰম লাগিছে। মানে মই অলপমান গৰমকে সহ্য কৰিব নোৱাৰোঁ। ইয়াততো 39-40 ডিগ্ৰীলৈকে গৈছে আৰু আহিবহে গৰম। কি যে হ'ব নহয়, মই মানে গৰমৰ দিনকেইটা মানে মোৰ ইমান অশান্তি লাগে নহয়, ভাল নালাগে অলপো। বাকী সেইবোৰ বাদ দিয়ক, আজি মোৰ বাৰ্থডে আছিলে। ৰাতিপুৱা মই আপোনাক সৰুকৈ কেক এটা দেখাইছিলোঁ, যিটো মই মোৰ কাৰণে বনাইছোঁ। মই মানে কেকছ বনাই থাকোঁ কেতিয়াবা অৰ্ডাৰো তেনেকৈ এটা দুটা আহে আৰু, গতিকে তেনেকৈ মাজে মাজে বনাই থকা হয়। মই আপোনালোকৰ এইটো ভিডিঅ'তে মানে মই বনোৱা কেকৰ মানে ফটোজখিনি এটেচ কৰি দিম। ইয়াৰ মাজতে চাবচোন আপোনালোকে কেনেকুৱা পায় জনাব। যদি যোৰহাটৰ ওচৰে পাঁজৰে থাকে তেনেহ'লে মোক অৰ্ডাৰ কৰিব পাৰে। চিম্পল নৰ্মেল কেক আৰু মোৰ ওচৰত ভেনিলা আৰু পাইনএপল আৰু চকলেট এভেইলেবল আছে এতিয়া, মানে অৰ্ডাৰ দিব পাৰে। বাট এদিনৰ আগত ক'লে ভাল হয়, তেতিয়া মানে বনাবলৈ অলপমান সুবিধা হয়। আৰু গৰমৰ কেইদিনততো মানে এদিনৰ আগত ক'লেই মানে সুবিধা হয়, কাৰণ যোৱাবাৰে গোটেই লগৰখিনিক মাতিছিলোঁ সকলোকে লাষ্টবাৰ বুলি ভালকৈ আৰু খোৱালেও। তেনেকৈ ইমান বাৰ্থডে চখটো সেইবাৰ নাই আৰু, গতিকে সেইকাৰণে পতাও নাই। আৰু তাতে গৰমো ইমান বেছি, মানে আমাৰ কোৱাৰ্টাৰত মানে সৰহৰীয়াকৈ মানুহ মাতিলে মানে বহুত দিগদাৰ হয় গৰমৰ কেইদিনত। ঠাণ্ডা দিনত বাৰু যেন তেন আগফালে বা ইয়াত চোফাত মানে বহাই দিব পাৰি, ਪਰ গৰমৰ কেইদিনত মানে অলপমান আহল বহলকৈ থাকিবলৈ পালে ভাল লাগে। যোৱাবাৰ মানে লগৰখিনিক মাতিছিলোঁ, বাট যিখন শাস্তি হ'ল নহয়, গৰমো তাতে খাবলৈ পাবলৈও ইমানকৈ মানে জেগা নাই ইয়াত। কোৱাৰ্টাৰ যিহেতু মানে ক'তনো ইমান জেগা থকা কোৱাৰ্টাৰ পাব আৰু দিনত মাতিলে যে আৰুৱে শাস্তি হয়, কাৰণ এফালৰ পৰা খিৰিকীয়া দেখিছে নহয়, এইফালৰ পৰা ৰ'দটো মানে পৰে ডাইৰেক্ট এই ৰুমটোতে পৰে আৰু বহুত গৰম হৈ যায়, মানে বহুত গৰম হৈ যায়। গতিকে যোৱাবাৰ মানে পৰিৱেশটো দেখি মানে এইবাৰ সেইকাৰণে নাপাতো আৰু বোলো, পাছত কেতিয়াবা ঘৰলৈ গ'লে তেনেকৈ বা ক'ৰবাত তেনেকৈ ভালকৈ পাতিলে মাতিম বোলো, এতিয়া নাপাতো আৰু। সেয়াই যে নহওক, মোৰ দিন আজি ন, মোৰ বাৰ্থডে, গতিকে মোৰ কাৰণে এনেই স্পেচিয়েলি কিবা এটা আনিছোঁ। মইতো খোৱাৰ চকীন হয়, গতিকে খাবৰ কাৰণে কিবা আনিছোঁ। আপোনালোকে চাবচোন, কাৰেণ্ট ফেভৰেট মোৰ মানে বস্তু আৰু এইটো, গতিকে আপোনালোকৰ কেনেকুৱা লাগে সেইটো মোক জনাব। বাকী মই অৰ্ডাৰ কৰিছিলোঁ আমাৰ যোৰহাটত মানে হ'ল খোলা সময় হ'ল, আপোনালোকে চবেই জানে, ওৱান ষ্টপ ইণ্টাৰনেশ্যনেল কেফে। তাত মই কেইদিনমানৰ আগত বাৰ লগত গৈছিলোঁ, ছাডেন ভিজিট আৰু তেনেকুৱা গৈছিলোঁ বাৰ লগত। তো আমি তেনেকৈ মানে ট্ৰাই কৰিছিলোঁ আৰু কিছুমান বস্তু, আৰু তাৰ ভিতৰত মোৰ কিম্বাবটো বহুত পচন্দ হ'ল, মানে খাই মই বহুত ভাল পালোঁ। কিম্বাব আৰু পিজ্জা এটা অৰ্ডাৰ কৰিছোঁ, যিটো মই খাই ভাল পাওঁ। সেই দুটা বস্তু মোৰ ভাল লাগে, মানে ইমানো ভাল এনেকুৱা নহয় যে মই সদায়ে মোক দি থাকিব, সদায়ে খাই থাকিম, বাট কেতিয়াবা মানে খাবলৈ মানে মোৰ সেই দুটা বস্তু মানে বাকেট লিষ্টত থাকিব। সেয়াই আৰু। বাকী চাওকচোন, মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। মাই কাৰেণ্ট ফেভৰেট এণ্ড পিজ্জা অলৱেজ। বাকী ইয়াত দেখুৱালে নহয়, আপোনালোকক কেনেকুৱা লাগিছে জনাব, আৰু কোনে কোনে কিম্বাব খাই ভাল পায় নতুনকৈ যোৰহাটত মানে সেয়াও জনাব। মোৰতো কাৰেণ্ট একদম ফেভৰেট হয়, আৰু মোক মানে এতিয়া মানে যেতিয়াই দিব মই তেতিয়াই খাম, আমনি নলগালৈকে। বাকী পিজ্জাটোতো মাজে মাজে খাই থকা হয়েই, আৰু মই কাপোৰটো চেঞ্জ কৰি ল'লোঁ, যিহেতু গৰম এনেও আৰু গৰম আৰু গা ধুয়ে থকা হয়, গতিকে অলপমান ফ্ৰেছ হৈ ল'লোঁ। তথাপিও ঘামি আকৌ অৱস্থাই নাইকিয়া হয় অলপ পাছত। বাকী ট্ৰাই কৰি চাওঁ ব'লক। ৰেষ্টুৰেণ্টতো খাবলৈ মোৰ বহুত ভাল লাগিলে। এতিয়া ঘৰত আনিছোঁ যেতিয়া মানে খাই চাওঁ ইয়াত পোৱাহিলৈকে কেনেকুৱা টেষ্ট হয়, মানে কেনেকুৱা টেষ্টটো থাকেগৈ। আৰু কিমান দিনৰ পৰা যে আকৌ খাম বুলি ভাবি আছিলোঁ নহয়। এখন এতিয়া খাইছোঁ, তাত কি বুলি কয়, এটা চাইনিজ কোৰিয়ান এইটো কি বুলি কয়, ষ্টিক নে কি, সেইটো যদি সেইটোদিও পাৰোঁ খাব, বাট সেয়া তেনেকৈ খাব লগা হৈছে। মানে হেডলেদি খালে বৰ বেলেগ এটাই ফিল আহে, নাজানো কেলৈ। চয়া চচত ডিপ কৰি ল'লোঁ অলপমান। আল্টিমেট। দেখিছে নাই জানো, অকণমান চেঁচা হ'ল, বাট বহুত টেষ্টি। এতিয়া যদি কোনোবাই মোক কিবা খুৱাম বুলি ভাবিছে কেতিয়াবা, কিম্বাব খুৱাব, চিকেন হওক ভেজ হওক, কিম্বাব
যেতিয়ালৈকে মোৰ আমনি নালাগে আৰু যেতিয়ালৈকে মই আপোনালোকক ক'ম যে মই নাখাওঁ আৰু কিম্বাপ, তেতিয়ালৈকে প্লিজ কোনোবাই যদি মোক কিবা খুৱাম বুলি ভাবিছে কিম্বাপ খুৱাব। বাকী মই বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ গৰমো আৰু মই এক্সামো আহি পাইছেহি আৰু কণ্টেণ্টনো কিনিম, সদায় একেটাকে উঠিছোঁ, খাইছোঁ, বহিছোঁ, শুইছোঁ, পঢ়িছোঁ, কলেজ গৈছোঁ, আহিছোঁ, খাইছোঁ, শুইছোঁ, সেই একেটাই আৰু সেইদৰে দি একেটাকে ময়ো বেলেগৰ চাই আমনি পাওঁ আৰু ময়ো নিবিচাৰোঁ যে ময়ো সেই একেখিনিকে দি থাকোঁ। গতিকে সেয়াই আৰু সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই। সেয়াই এক্সামটো দি লওঁ, তাৰপিছত যদি ক'ৰবাত যোৱা মেলা হয় বা তেনেকৈ আৰু কিবা যদি মই ভাল মানে কণ্টেণ্ট পাওঁ তেতিয়া মই দিম ভিডিঅ' চিয়'ৰ। ইয়াৰ মাজতে যোনসকল নতুন গৈছে মানে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ৰিয়া, যোৰহাটত থাকোঁ, ঘৰ দেৰগাঁৱত আৰু এতিয়া ITI পঢ়ি আছোঁ। সেয়াই আৰু মোৰ খোৱাত বহুত চকিন হয়, খাই মই বহুত ভাল পাওঁ। যোনে যোনে কিম্বাপ খাই ভাল পায়, খাই পায়, বহুত ভাল, টেষ্টি হয়। আচলতে নতুন বস্তু ট্ৰাই কৰিব লাগে আৰু মই বেছিকৈ কোৰিয়ান বা কিবা কিবি তেনেকুৱা ড্ৰামাবোৰ চাই থাকোঁ নেটফ্লিক্সত, তো মোৰ দেখিলেও খাওঁ খাওঁ নিচিনা লাগে। আৰু ইয়াত যোৰহাটত আছে যিহেতু, মাহঁত এতিয়া নাই, খোজকাঢ়িবলৈ গৈছে, ভাইটিও নাই, টিউশ্যন গ'ল। আহিলে মানে মাহঁতকো ট্ৰাই কৰা চাম কিম্বাপটো, পিজ্জাটো মাহঁতে খাইছে, ভাইটি আৰু মাক ট্ৰাই কৰাই চাম কিম্বাপটো কেনেকুৱা পায়। মোৰ 90% চিয়'ৰ মায়ে ভাল নাপাব চাগে, বাট হ'লেও চাওঁচোন ৰিয়েকশ্যনটো কেনেকুৱা হয়। বেঙেনা বোলে গোটেইটো সোমোৱা সেইটো তেনেকৈ খোৱা বস্তু নহয় আৰু বেঙেনা বোলে। কেনেকুৱা মই মানে ভিডিঅ' কৰিছোঁ, ট্ৰাই খাই থাকা। মায়ে বোলে বেঙেনা বোলে, তই খাইছা? নকৰোঁ, তই খাইছা, মই জাষ্ট ভইচটো দিম, নেদেখুৱাওঁ, কৰ না, টেষ্ট কৰ, মই জাষ্ট ৰিভিউটো দেখোঁ। লুকাইছ কেলে? ভাল নাপালি? মায়ে কৈছে বেঙেনা খাবলৈ পোৱা নাই বোলে। মোৰ ভাল লাগে। বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু লাষ্টত মই কেইখনমান মই বনোৱা কেকৰ ফটো এটেচ কৰি দিছোঁ, আপোনালোকে চাব পাৰে ডিজাইনবোৰ আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। বাকী আপোনালোকে যোৰহাটৰ হয় যদি মোক অৰ্ডাৰ কৰিব পাৰে এনেকুৱা চিম্পল মানে কেক। আৰু বৰ্তমান মোৰ ওচৰত ভেনিলা, বাটাৰস্কচ, চকলেট আৰু পাইনএপল ফ্লেভাৰ মানে এভেইলেবল আছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যদি যোৰহাটৰ ওচৰে পাঁজৰে হয় বা যোৰহাটৰ ভিতৰতে হয় আৰু মানে তেতিয়া অৰ্ডাৰ কৰিব পাৰে। প্ৰাইচবোৰ দোকানতকৈ অলপমান কমত দিবলৈ চাওঁ যাতে মানে কিনাৰ সুবিধা হয়। আৰু এনেও আজিকালি আপোনালোকে দেখিছেই নহয় হাইজেনিক মানে প্ৰব্লেমবোৰ কিমান মানে এনেকুৱা, গতিকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মোক। মই আপোনালোকক দিনটো মানে ভাল কৰিবলৈ চেষ্টা কৰিম মিঠাৰ জৰিয়তে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ কাৰণে আজিলৈ বাই বাই।